জীৱনটো শেষ হৈ গ'লেও সঁচা মৰম ভালপোৱা কেতিয়াও শেষ নহয়। মৃত্যুৰ পিছতো জীয়াই থাকে কিছুমান সুন্দৰ আৰু সঁচা সম্পৰ্কবোৰ কাহিনী হৈ। আপুনি যদি মিছা কথা কৈ ধৰা পৰে, তেতিয়া বিশ্বাস, সন্মান আৰু মৰম চিৰদিনৰ বাবে হেৰাব আপোনাৰ আপোনজনৰ পৰা। যেতিয়া নিজৰ দুখ দূৰ কৰিবলৈ কোনো উপায় নাথাকে, তেতিয়া আনৰ দুখ দূৰ কৰি মনটোকে সুখ লাভ কৰে। কাৰণ আৱেগৰ আঘাতবোৰ একে নহ'লেও মনৰ আঘাতবোৰ আমাৰ একেই থাকে। সুখ আৰু হাঁহিবোৰ ধনেৰে কিনিব পৰা নাযায়, সহজ সৰল শুদ্ধ মনেৰে গঢ়ি লোৱা সুন্দৰ অনুভূতি হয়। মানুহে চিনেমা আৰু নাটকতকৈও বাস্তৱত জীৱনতহে বেছি সুন্দৰকৈ অভিনয় কৰে। প্ৰেম, প্ৰতাৰণা, বন্ধুত্ব, বিশ্বাসঘাতকতা আৰু আপোন স্বাৰ্থপৰতা আদিৰ দৰে চৰিত্ৰৰ সুন্দৰ অভিনয় কৰে। এটা কথা সকলোৱে জানে, ভাল কৰ্মৰ মাজতহে ঈশ্বৰক বিচাৰি পায়। কিন্তু মানুহে মন্দিৰ, মছজিদ, গীৰ্জাঘৰতহে ঈশ্বৰ আছে বুলি বিচাৰি যায়। ভাল কৰ্ম কৰিবলৈ কাৰো ইচ্ছা নাই, সকলোৱে স্বাৰ্থপৰতাত আছে সোমাই। জীৱনৰ খোজ আৰু ভৰিৰ খোজ মানুহে সদায় ভাবি চিন্তি আৰু সাৱধানে দিব লাগে, নহ'লে ক'ত কেনেকৈ পিছলি পৰিব গমেই নেপাব। সকলোকে সেৱা শুশ্ৰূষা কৰিব, কিন্তু কাৰো পৰা একো আশা নকৰিব আৰু নিবিচাৰিব। যদিহে বিচাৰে ঈশ্বৰৰ ওচৰত বিচাৰিব। মানুহৰ সুন্দৰতা হ'ল এটা কলা আৰু অলংকাৰ হ'ল ইয়াৰ আভূষণ। মানুহৰ আটাইতকৈ ডাঙৰ গুণ হ'ল ইয়াৰ চৰিত্ৰ আৰু বাহ্যিক জ্ঞান। আভ্যন্তৰীণ শিক্ষাতকৈ বাহ্যিক জ্ঞান বহু গুৰুত্বপূৰ্ণ। যেনেকৈ ফুলৰ সৌন্দৰ্যতা ফুলি থকালৈকে থাকে, ঠিক মানুহৰ ক্ষেত্ৰতো একেই কথা। কিন্তু আমি কৰি যোৱা ভাল কৰ্মৰ ফল বিনামূলীয়া। সময় আৰু নদী একেই। নদীৰ একেখিনি পানী যিদৰে দুবাৰ চুব নোৱাৰি, ঠিক একেদৰে পাৰ হৈ যোৱা সময়ো দুনাই পাব নোৱাৰি। জীৱনটো এটা দীঘলীয়া যাত্ৰা। কান্দি কান্দি পাৰ কৰিব বিচাৰিলে বহুত সময় লাগিব আৰু হাঁহি হাঁহি পাৰ কৰিলে গমেই নাপাব। সেয়েহে সকলো পৰিস্থিতিতে হাঁহি হাঁহি জীয়াই থাকিবলৈ শিকক। ক'বলৈ গ'লে চিন্তা আৰু আশাবোৰ লৈয়েতো আমি জীয়াই আছোঁ। এইবোৰ বাদ দিলেচোন জীৱনটো জীৱনে হৈ নাথাকিব।